অহো আমাৰো এওঁ একেহে কালি মানে মোৰ আইচক্ৰীম খাবলৈ মন গ'ল ৰাতি বুজিছেনে মই এখেতক ক'বলৈহে পালো ৰাতি 12টা বজাত গৈ নিশাচৰৰ দোকানৰ পৰা আইচক্ৰীম কিনি আনি মোক নিজৰ হাতেৰে খুৱাইছে তাকো জানেনে তাৰপিছত একেবাৰে ইমান মৰম কৰে গিৰিয়েকে লেবেলজনী সেইবিলাক বাদ দিয়ক সিদিনা আমাৰ জনে কি কৰিলে শুনক এখেত মানে সিদিনা গুৱাহাটীলৈ গৈছিল কিবা এটা কামত মোৰ মানে সেই অলপ মাহেকীয়া ভেজালটো হ'ল অসুবিধা এখেতে একেবাৰে আধা ৰাস্তাৰ পৰা উভতি আহিলে মই ভোকেৰে থাকো বুলি জানেনে হয় নেকি গিৰিয়েকৰ কথা কৈ ইমান লেবেল বনৰীজনী মানে নাই আপোনাক কোৱা নাই নহয় তাকে হয় দিয়ক এই যে মোৰ মানুহজনৰ কথা আৰু আপোনাক কিমান কম একেবাৰে লাখৰ ভিতৰত এক জানেনে তাকে আৰু যে ইমান মৰম কৰে কি কম ক'বাৰ পৰা আহি যিহে মৰমৰ সুৰত যাম বুলি মাতে কালিৰ পৰা তোমাক মই মোৰ জিন্সটো ধুবলৈ মানা কৰি আছিলো নে নাই নাই একো নাই আমাৰ মানে কাম কৰা মানুহজনীক গালি পাৰিছে কাম বন নাই খালি ফোনত বিজি ৰ'বচোন মই আপোনাক অলপ পিছত কল কৰি আছো দেই অন্ধ হলা নেকি তুমি ফোনত কথা পাতি আছিলে তুমি দেখা পোৱা নাই আৰে তুমি যোগ্য নহলেও তোমাৰ গুণগান গাই আছিলো মোৰ লগৰজনীৰ আগত তোমাৰ নিজৰ সন্মান নাথাকিব পাৰে মোৰ সন্মান আছে ভালকে পেক কৰি টেমাত ভৰাই পাকঘৰত সোমোৱাই থোৱা কোনোবা চুকত তোমাৰ সন্মান ইয়াত মই পিন্ধিবলৈ পেন এটা পোৱা নাই লেংটা হৈ আছো আৰু তাই সন্মানৰ কথা কৈ আছে আৰে ঘৰৰ ভিতৰতেতো আছা ন 10 মিনিট পেনটো নিপিন্ধাকে থাকিলেওনো কি যাব তোমাৰ তুমি টাইম দেখিছানে কেইটা হ'ল 10টা বাজিব হ'ল মই এতিয়ালৈকে অফিচ যোৱা নাই ৰাতিপুৱা 6টা বজাৰ পৰা জগাই আছিলো নহয় তেতিয়া ফুচ মাৰি শুই আছিলা আৰু এতিয়া মোক বকিবলৈ আহিছা হ'ব মই এতিয়া তোমাৰ লগত কাজিয়া কৰিবলৈ অহা নাই মোক পেণ্ট এটা উলিয়াই দিয়া মই পিন্ধি অফিচ যাওঁ তাৰপিছত কোনজনী বান্দৰীৰ লগত কথা পাতিব আছে তোমাৰ পাতি থাকা আজি জিন্স পিন্ধিব নালাগে বেলেগ কিবা এটাকে পিন্ধি যোৱা তুমি জানা ন মই জিন্সৰ বাদে বেলেগ পিন্ধি অফিচলৈ নাযাওঁ মই কমফৰ্টেবল ফিল নকৰো সেইটোও জানা তুমি ৰাতি বৰষুণ দিছিল ওপৰৰ পৰা কাপোৰ কেইটা আনিবলৈ পাহৰিলো কৰিলা তুমি মোৰ একো নহয় আজি মেনেজ কৰা তাৰে পৰা হলে মই তোমাৰ লগত এতিয়া কাজিয়া কৰি থাকিলোহেঁতেন নেকি উপায় নাই শুকুৱাই নাই পেনটো অলপো কাণ্ড জ্ঞান বোলা বস্তু নাই ন তোমাৰ মূৰত বেছি কথা নকবা তুমি মই 3 বছৰৰ পৰা তোমাৰ লগত মেনেজ কৰি আছো তুমি এদিন পেনটো বেলেগ এটা পিন্ধি মেনেজ কৰিব নোৱাৰা কি ক'লা হা তুমি মেনেজ কৰিছা তুমি মোৰ লগত অফিচ একো নাপাওঁ মই ঘৰ দুৱাৰ বাদ দি কেতিয়াবা গুচি যাম ক'বালে ননসেন্স বিলাক কোনো এটা দিন এনেকুৱা নাযায় যে আমাৰ কাজিয়া নহয় বেলেগৰ কাৰো এনেকে কাজিয়া নহয় সব সালা এই বনৰীজনীয়ে ফোন কৰা কামেই হ'ল ফোন কৰি খালি শুনাই থাকিব তাই গিৰিয়েককে তাইক ক'লে লৈ গ'ল কি খোৱালে কি কিনি দিলে শ্বপিং কৰিবলৈ গৈ মই চাহ একাপ বিচাৰিলে মোক চাহ একাপ দিব নোৱাৰে কাপোৰ এটা বিচাৰি থ'ব ক'লো সেইটো নোৱাৰে ৰবা গৈছো চাকৰ নহয় তোমাৰ প্ৰথমতে গালি পাৰি ল'ব তাৰপিছত চাহ খোৱাৰ ডিমাণ্ড কি যে কৰিম নহয় মই এতিয়া মই জিন্স নিপিন্ধাকে মানে যাব নোৱাৰো অফিচলৈ এটা কথা হয় কিন্তু অলপতো চেক্ৰিফাইচ কৰিব পাৰো নিজৰ ভাল লগা বস্তুবিলাক সদায় নহ'লেও কেতিয়াবা আজি চাগে কাজিয়াখনত মোৰেই ভুল আছিলে দেই নাই আজি জিন্স নিপিন্ধাকে গুচি যাওঁ অফিচ চবৰে মনটোৰ কথা চিন্তা কৰিব লাগে ন তাইও লগৰজনীৰ ওচৰত বৰ লাজ পালে চাগে দেই হ'ব আজি এইটোকে কৰোঁ জিন্স নিপিন্ধি কিবা ফৰ্মেল এটাকে পিন্ধি অফিচ গুচি যাওঁ মই ভালেই হয়তো আচলতে হৈছেনে মাইণ্ডটো অকমান ঠাণ্ডা নে নি পেলাই ফ্ৰিজত ভৰাব লাগিব তোমাৰ লগৰজনী আপুনি শুনিলে নেকি কি কথা মই যে আহি পেলাই যে গালি পাৰি দিছিলো শুনিলে নেকি শুনিলেওনো কি হ'ব কোৱা কথাটো কৈয়ে দিলা মই গমেই পোৱা নাছিলো তুমি ফোনত কথা পাতি থকা বুলি চাই চিটি অকমান কথা ক'ব লাগে ন লগৰজনী বুলিহে মোৰ যদি মাৰ লগত কথা পাতি থাকিলোহেঁতেন কি ভাবিলেহেঁতেন কথাটো হয় বাৰু হ'ব দিয়া পিছৰ বাৰৰ পৰা মই চাই চিতি পেলাই গালি দিম কি হ'ল পিছৰ বাৰ মানে মানে মুখৰ পৰা ওলাই গ'ল মানে তোমাৰ চৰিত্ৰ সলনি নহয় কালিলৈ আকৌ গালি পাৰিবা নাই নাপাৰো দেই দিয়া কিবা বেলেগ এটা ফৰ্মেল পেণ্ট উলিয়াই দিয়া মই আজি জিন্স পিন্ধি নাযাওঁ বাৰু জ্বৰ চৰি উঠিল নেকি তোমাৰ কিবা নাই যোৱা তুমি উলিয়াই দিয়া পেন এটা শুনা না প্লিজ এই শুনা নাডাল নকবা দেই আকৌ কাজিয়া লাগিব নহ'লে নহয় শুনা না কিবাটো গড়বৰ আছে ন কি হ'ল কোৱা
কালি কাপোৰৰ লগতে তোমাৰ 2 যোৰ জোতা ধুই দিছিলো। কি ক'লা? মোৰ জোতা ধুলা? তাকো 2 যোৰ? অ মাথা ডালত তোমাৰ গোবৰ আছে নেকি? এই মাত্ৰ ক'লা তুমি কাজিয়া নকৰো বুলি। 2 যোৰ জোতা একেলগে ধুই দিলে ন খং উঠিবই। সঁচাই তোমাৰ মাথাটো বেয়া হ'ল। হ'ব কালিলৈ পৰা নিজে কৰি ল'বা তোমাৰ নিজৰ কাম। তুমি যোৱা ইয়াৰ পৰা আৰু সেই লগৰ সেই বনৰীজনীৰ লগতে ডেইলি ফোনত কথা পাতি থাকাগে। ফাল্টু চব। কুলদীপ শুনা, তুমি বেয়া নাপাবা হা, কিন্তু তোমাৰ সেই গানটোৰ লিৰিক্সটো অকণমান বেলেগ কৰিব লাগিছিল। আমিতো সৰু মানুহ, সৰু হৈ থাকিম নহয়। আমি আচলতে গৰু ল'ৰা, গৰু হৈয়ে থাকিম। আগতে ভালকে ঘৈণীয়েক এজনী নাচাই পিছত কাজিয়া কৰি থাকিম। মই এতিয়া কেনেকে যাম তুমি এবাৰ ভাবিছানে? যোৱা না, মোৰ চাদৰ মেখেলা এযোৰকে পিন্ধি যোৱাগে। তোমাৰ মোৰটো